কৃষ্ণ প্ৰভু পাগলা বাবা আহি পালেহি ঘৰখনত যিহে অপায় মংগল হাউতকে চুৱাই আহিবগে লাগিব প্ৰভু আপোনালোকৰ অপৰাধ কওক প্ৰণাম প্ৰণাম বাইনগৰ খুল প্ৰণাম আপুনি বাবাই সকলো জানে বাবা অন্তৰ্জামী তোমাৰ স্বামীয়ে জানো তোমাক তেনেকে নামাতে মাতে প্ৰভু বৰ ভাগ্যৱান তুমি তেনেকুৱা স্বামী বেলেগৰ ভাগ্যত নাই ভগৱানৰ আন এটা ৰূপ তোমাৰ স্বামী অৱশ্যে সেইটো হয় কিন্তু মাজে মাজে বৰ অশান্তি কৰে সেয়া অশান্তি নহয় সেয়া মৰম মই একো ধৰিবই নোৱাৰো মানুহটোৰ পেট পোৱা বৰ টান বৰ ক্ৰিটিকেল মানুহ আৰু মানুহটোক বেছি বেয়া কৰিছে সেই ৰাকেশ নামৰ ল'ৰাটোৱে কি আহক চাওঁ ইফালে যা এইখন ৱেগেনৰ হয় ক'ত ধৰিলে এখন চুই গাড়ী এই কি অমংগলীয়া কথা ক'বলৈ আহিছে কাষ্টমাৰ 2,45,000 টকা দি কিনিছো বা কেকেদা আপনি নতুন গাড়ি কিনি ললে কিনিছো আৰু দে আগৰ সপোন এটা পূৰণ হলো মুকুতা দা হা কেছটো হয়নে ছাৰ 2,45,000 লৈছে নে মই ভালকৈ নাজানিম গাড়ীখন কিনিছো নে নাই সেইটো কওক কিনিছো বুলি কৈছে কিন্তু মই লগত নাছিলো ছাৰ কিয়ৰা কিনিছো নে হয় ছাৰ কিনিছে আতনিয়াৰ ভেৰি গুড কংগ্ৰেটছ থেংক ইউ বঢ়িয়া কেকেদা পার্টি পার্টি। পার্টি 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 কেকেদা পার্টি খুৱাম দে মই তোমাক বিয়া পাতি আনিছো তোমাক খোৱা পিন্ধোৱাৰ দায়িত্ব মোৰ তুমি কিয় টেনশ্যন লৈছা আৰে মই চাকৰি কৰি খোৱাওঁ চুৰ কৰি খোৱাওঁ মই তোমাক খোৱালেই হ'লতো বাদ দিয়াহে বেংকত এতিয়াও 2.5 লাখ 3 লাখ টকা ডিপজিট আছে বিজনেছ কৰিম হেল্ল' না এই ৰ'বা শুনা মোৰ কথাটো শুনা মই কি বিজনেছ কৰিব নোৱাৰো হা আৰে তুমি চাই থাকা মই বিজনেছ কি চাই থাকা কি বুলি ভাবা মোক কথা ক'বলৈ আহে বাদ দিয়া কিয় খেহাই আছো তুমি চাই থাকা মোক মাকৰ পেটতে কোনো শিকি নাহে নহয় দেখুৱাই আছো মই বিজনেছ কৰি পেলাই দিয়া হওক লওক এই ৰাখাচোন ৰাখা কিয় ল'ব লাগে লওক খাও কিয় অহো গৰম পৰিছে তাতে আকৌ ভয়নীৰ লগত কাজিয়া লাগি খঙতে জলকীয়া চুব নাই জানো সাউথ ইণ্ডিয়ান ইলে ধৰিব পাৰিলে আই লাইক সাউথ ইণ্ডিয়ান বহক না বহক প্লিজ আপোনালোকৰ নাম মুৰলী ধৰণ ভেংকটেশ্বৰবেন্দ্ৰ স্বামী যে আৰু এই স্বামী আমি পোৱালি যে আయ్యో আপোনাৰ নাম যে ৰাজা মোহন চেচে ফচিয়ে গ'ল মুখচোন মোহন বুলি গমেই পাই গ'ল এওঁ কি কৈ আছে আমি বিজনেছ কৰিম যে কিহৰ বিজনেছ ইনভেষ্ট কিমান টকা 50-60 টকা মানটো কৰিম এটি কৰোঁ যে কি 50-60 কৰোৰ মোৰ তাত ইনভেষ্ট কৰক ইলে চাউথত যে হিও মুখাৰ্জী আমাৰ লগতে হলি গলি যে কি কয় অসমীয়া জানে অলপ অলপ আলু অৰ্জুন তাৰ ভাইকে হৈছে পিঁয়াজ অৰ্জুন তাৰ ভাইকে হৈছে আদা অৰ্জুন কি কথা কৈ থাকে হে ইমান ডাঙৰ ডাঙৰ মানুহে আলু পিঁয়াজৰ চব্জিৰ নাম ৰাখে নেকি থক হে আমি বিজনেছৰ কথা পাতো আমি ইনভেষ্ট কৰিব নোৱাৰিম যে কিয় আমাৰ হাততে পইচা নাছে যি কি কথা কয় জকিং যে আমি হোৱাইট বিজনেছ নকৰোঁ যে আমাৰ চিটিং বিজনেছ মইনো কনচা হোৱাইট বিজনেছ কৰোঁ ময়ো সেইবিলাকে কৰোঁ সাউথ ইণ্ডিয়ান মুভিৰ খপত ই মানে ডাঙৰ বিজনেছ কৰে এইটো ঘৰতে থাকে যি হেই এইটো জাষ্ট দেখাবৰ কাৰণে মোৰ দিল্লীত ঘৰ আছে মোৰ মুম্বাইত ফ্লেট আছে হায়দৰাবাদত মোৰ ফিল্ম চিটি আছে ইমান বিলাক পইচা আপুনি পাইছে ক'তে যি আৰে চাকৰি দিম বুলি লৈছো লোন দিম বুলি লৈছো মাটি দালালি কৰি লৈছো এই চব এইবিলাক মই চিটিং কাৰবাৰ কৰিলো আৰু মই না তুমি জুই যি
কি ভাবি আছে ইনভেষ্ট কৰিবনে নাই আমাক এসপ্তাহ টাইমে লাগিব যে আৰে কৰক কৰক ছিংগলত ডাবল হৈ যাব কিমান টকা কৰিব আমি জানাম জি অ'কে ডান কামন জি বেটাহঁত মোক পইচা দিয় বুজা নাই মই কেনে মানুহ এই চাহ টুপি পিন্ধাম লাইফত পাহৰিব নোৱাৰিবি মোবাইলটো এৰি গলো যে ইল্লে বেটাহঁত মোক পইচা দিয় বুজা নাই মই কেনে মানুহ এই চাহ টুপি পিন্ধাম লাইফত পাহৰিব নোৱাৰিবি কেনে বঢ়িয়া বেটা এতিয়া সাৰিব নোৱাৰিব থেংক ইউ মেম মই এইটো আপোনাক চেণ্ড কৰি দি আছোঁ ঠিক আছে ৱেল ডান মোহন ধন্যবাদ দেতি